Welcome to my another vlog. Yeah, morning উঠিলো ৱাক কৰি আছোঁ 6টা বাজি গ'ল বেটাৰ স্কুল আছে সোনকালে ৰেডি হৈ যাওঁ এয়া বেটা অকণমান আগবঢ়াই থৈ আহিলোঁ আহোঁতে দোকানৰ পৰা আলু দালি অলপ কিনি আনিলোঁ নাকটো খজুৱাইছে আজি অলপ কাম আছে যাবলৈ কোনোবা মন্ত্ৰী আহিব বোলে আৰু মই বেংকত অলপ গৈ থৈ আহিব লাগে ডিপজিট কৰিব লাগে যাওঁ বেটাক আগবঢ়াই থৈ আহি চাহ একাপ বনাইছোঁ বিস্কুট লগত খাওঁ ৰুটি আছে মই খাব মন নাই সেয়া বিস্কুট খাম তাৰপাছত মই বেংকলৈ যাম এয়া বেংকৰ পৰা ওলাই আহিলোঁ অকণমান জেৰক্স কৰিবলৈ আছে জেৰক্স কৰি লওঁ এয়া খাই আছোঁ বাইকত সোমাইছোঁ ফটক চাহ একাপ খাই যাওঁ কিন্তু চাহ বনাই আছোঁ তাই ভাত বনাই আছে মই এখানে চাহ একাপ খাই ঘৰলৈ যাওঁ ময়ো ভাত বনাবগৈ লাগিব তাই কি কৰি আছে জংচাটো ক'ত গ'ল দূৰতে গ'ল আহি পাব গৈ আছোঁ সকলোৱে গৈ দেখাম আৰু তালৈ গাড়ী এনে ইদে বনাক না চাইছোঁ হাই যাব মালিক আছে নহয় লমজে কেন नहीं था ভাল লাগে জান আহি পোৱাহি মন্ত্ৰী আহি পোৱাহি নাই সেইকাৰণে চাহ আয়োজন কৰা হৈছে প্ৰায় চাহ আছে চবতে মন্ত্ৰী ডাঙৰীয়া আহি পাইছেহি ini malah dikasih sore juga ada sendal lu so ini thật keren bài nữa phải নাই করলে ভাঙি জমনা যাই মই খাই নাকি সম্মানিত সুধীবৃন্দ আপোনালোকৰ আমাৰ মাৰমৰা সমষ্টি মাননীয় বিধায়ক তথা ৰাজহ দুৰ্যোগ ব্যৱস্থাপনাৰ মন্ত্ৰী মহোদয় আহি আজি প্ৰেচিডেণ্ট আধা ইলা কৰিবৰ কাৰণে আহিছে আমাৰ আজি সভাত ইয়াতে প্ৰথমতে তেখেতক এখন গামোচা মণিপুৰী বস্তি জিন্দাবাদ ডিপাৰ্টমেণ্টৰ হেৰি
আমাৰ PSC ডক্টৰ আৰু হেৰি বৰা ওলাব লাগিব ঠিকে আছে আমি বহুগে মই ধন্যবাদ জনালোঁ মণিপুৰ বস্তি ৱাটাৰ ছাপ্লাই স্কিমৰ আমি আজি শুভাৰম্ভ কৰিছোঁ কামৰ মানে ইয়াতে প্ৰায় 454 ঘৰ মানুহৰ ঘৰৰ পদূলিলৈকে বিশুদ্ধ খোৱাপানী যোগানৰ আঁচনি সংযোগ হ'ব আমি ইয়াতে প্ৰায় 1,75,00,000 টকাৰ অনুমোদন দিছোঁ এই আঁচনিখন গতিকে আজিৰ পৰা কাম আমি শুভাৰম্ভ কৰিছোঁ আমি 3 মাহৰ ভিতৰত আমি কামটো শেষ হ'ব বুলি আমি আশা ৰাখিছোঁ কাৰণ এখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এখন অভিলাষী আঁচনি এই জল জীৱন মিছন গতিকে এখন আমি খুব সভাপতি ৰঞ্জু শইকীয়াদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই ৰিজুক অনুৰোধ জনাইছোঁ লাগি নাই গতিকে আমি সকলো ৰাইজ উপস্থিত আমাৰ শিক্ষাগুৰু আছে আমাৰ বাইদেউ আছে আমাৰ গগৈ ডাঙৰীয়া আমাৰ এই পঞ্চায়তৰ সভাপতি আদি কৰি সকলো বিভাগীয় 2জন বিষয়া উপস্থিত আছে আটাইসকলৰ উপস্থিতিতে আমি কামবিলাক যাতে ভাল হ'ব লাগে স্বচ্ছ হ'ব লাগে কোনো নাই